করক জিন্দাবাদ বিদ্যুৎ মন্ত্রী পদত্যাগ করক বিদ্যুৎ বিভাগ হাই হাই বিদ্যুৎ মন্ত্রী মুর্দাবাদ অসম সরকার হাই হাই অসম সরকার মুৰ্দাবাদ হয় চাওক আজি আপোনালোকে মানে বহুত বছৰ ধৰি দেখি আছে অসমৰ বুকুত আজি বিদ্যুতৰ যি অনিয়ম বিদ্যুৎ মন্ত্ৰী যিজন আছে শক্তি মন্ত্ৰী যিজনী আছে নন্দিতা গাৰ্লুচা তেখেতৰ যদি তিল পৰিমাণৰো লজ্জাবোধ অনুভৱ হৈছে আজিৰ এই পৰিস্থিতিৰ কাৰণে তেখেতে অতি সোনকালে পদত্যাগ কৰিব লাগে বুলি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে অনতি পলমে দাবী জনাইছোঁ। অন্যথাই আজি আপোনালোকে চাওক ল'ৰা ছোৱালীবোৰে আজিৰ যুগতো যি সময়ত মানুহ চন্দ্ৰত গৈছে সেই সময়তো যদি ছাত্ৰ ছাত্ৰীসকলে চাকি জ্বলাই পঢ়িব লগা অৱস্থা হয় মমবাতি জ্বলাই পঢ়িব লগা অৱস্থা হয় ইয়াতকৈ বিশেষভাৱে আৰু কি ক'ব লগা আছে। আমাৰ অসমৰ যিটো চৰকাৰ বৰ্তমান পৰিচালিত কৰি আছে অসমখনক 100% বিফল ফেইলৰ বুলি আমি ক'ব বিচাৰিছোঁ। আৰু শক্তিমন্ত্ৰীগৰাকী তেখেতে মন্ত্ৰী নহয় আমাৰ মতে আজি বিজেপিৰ মন্ত্ৰী পৰিষদত যিবিলাক মন্ত্ৰী আছে আপোনালোকে চাওক কেনেকুৱা আভুৱা বৰা কথাবিলাক সিহঁতে কয়। অলপ দিন আগত এজন মন্ত্ৰীয়ে ক'লে বোলে গছৰ তলত বহি থাকিলে হৈ যায়। অধ্যক্ষ ডাঙৰীয়াই কৈছে কথাটো যে বেছি গৰম লাগিলে গছৰ তলত বহক। আজি যোৱাকালি এজন মন্ত্ৰীয়ে কৈছে যে নহয় 24 ঘণ্টাই মানে কাৰেণ্ট থাকে। এনেকুৱা ধৰণৰ মিছা কথাবিলাক কৈ অসমৰ জনসাধাৰণক কিমান আৰু বুৰ্বক বনাব বিচাৰিছে। গতিকে এনেকুৱা ধৰণৰ ৰাইজৰ লগত হেতালি নেখেলি অসমখনক সুন্দৰভাৱে পৰিচালনা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথাই কিন্তু অসমৰ হাজাৰ হাজাৰ ৰাইজ ওলাই আহি এই বিদ্যুৎ কাৰ্যালয়বিলাক ঘেৰাও কাৰ্যসূচী হ'ব আৰু বিদ্যুৎ কাৰ্যালয়ত যিবিলাক SDO সিহঁতকো আক্ৰমণ কৰা হ'ব। অন্যথাই সিহঁতে অতি সোনকালে এই বিদ্যুৎ বিভাগৰ যিবিলাক নীতি নিয়মাৱলী মানি চলিব লাগে। নহ'লে কিন্তু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন বহি নাথাকোঁ। ইয়াৰ বিপৰীতে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হ'ব লগা হয় তাৰ বাবে কিন্তু সম্পূৰ্ণৰূপে অসম চৰকাৰ দায়ী থাকিব।